সোৱাদৰ ঠিক আছে বনাই আপোনালোকে কোনে কেনেকৈ খাই জনাব আৰু सब्सक्राइब करो पहले हाँ जल्दी करो मुझे पता है कि आप लोग नहीं करते वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते लाल कलर का बटन नहीं से दबाओ जल्दी दबाओ फिर मैं शुरू करूँ दबा दो जल्दी हाय गाइस वेलकम बैक टू माय चैनल दीपा शইকীয়া ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক ভালে আছে তো আপোনালোকৰ আশীৰ্বাদত মোৰো বাৰু ভালেই তো আজি আপোনালোকলৈ লৈ আহিছোঁ নতুন এটা ভিডিঅ' তো চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাব তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সহজতে সোনকালে পায় ঠিক আছে ভিডিঅ'টো হ'ল নতুন এটা ৰেচিপি মানে মোৰ কাৰণে নতুন বাৰু দেই নতুন বুলি দিছোঁ নতুন ৰেচিপি তো কুচিয়াৰ ৰেচিপি বনাম আজি মই মানে ভাল পাওঁ মই যেনেকৈ খাই ভাল পাওঁ আপোনালোককো ভাবিলোঁ এবাৰ দেখুৱাওঁ হয়তো আপোনালোকে তেনেকৈ খালে আপোনালোকৰো চাগে ভাল লাগিব বুলি আশা থাকিলে মানে তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব মই বনাই খোৱাৰ ধৰণে তো আপোনালোকে আৰু কুচিয়া ৰেচিপি কেনেকৈ খাই ভাল পায় কেনেকৈ বনায় কমেণ্ট কৰি জনাব ঠিক আছে তো আগবাঢ়িছোঁ ভিডিঅ'টোলৈ আৰু তাৰ আগতে এটা কথা আপোনালোকে মানে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু দেই আৰু যিমান বন্ধুবৰ্গ আছে শ্বেয়াৰ কৰি দিব যাতে আমি আগবাঢ়ি যাব পাৰোঁ প্লিজ পিঁয়াজখিনি ড্ৰাই ফ্ৰাই কৰি ল'লোঁ তো এতিয়া আমি দি দিম কুচিয়াখিনি দি দিম ঠিক আছে কুচিয়াখিনি দি দিছোঁ এয়া আমাৰ কুচিয়া মই সম্পূৰ্ণকৈ কাটি বাছি ৰেডি কৰি লৈছোঁ এয়া কুচিয়া দেখিছে তাৰপিছত আলু মই বইল কৰি লৈছোঁ বইল কৰি মিডিয়াম চাইজত ভাঙি লৈছোঁ আপোনালোকে জোখৰ অনুসৰি দিব পাৰিব মই পিঁয়াজ কাটি লৈছোঁ আৰু এয়া নহৰু তাৰপিছত আপোনাৰ জালুক আদা দি মই পিচি লৈছোঁ এয়া বিহ জলকীয়া এটা আৰু মই মছলা বিশেষ বেছি নিদিওঁ মই আপোনালোকক দেখুৱাই আছোঁ মছলাকেইটা মই দিম আপোনাৰ জিৰা ৰেড চিলি আৰু দিম মিট মছলা ঠিক আছে তাৰপৰা আপোনালোকে চাই দিব সম্পূৰ্ণ ভিডিঅ'টো কুচিয়াখিনি আধা ভজা কৰি ল'লোঁ মই এয়া দেখিছে কুচিয়াখিনি আধা ভজা কৰি ল'লোঁ তো মই এতিয়া দিম আলুখিনি দিছোঁ আলুখিনি দি দিলোঁ আৰু সুন্দৰভাৱে মই আলুখিনি দি দিলোঁ তো চাই মেলি মই পানী অলপ দি দিলোঁ আলুখিনি দি পানী দি দিলোঁ এতিয়া মই সম্পূৰ্ণকৈ মছলাখিনি ঢালি দিম আপোনালোকে চাই থাকিব দেই আপোনালোকে সোৱাদৰ অনুসৰি মছলা দিব আপোনালোকে যিমানটো সোৱাদত মছলা খাই ভাল পায় সিমানটো সোৱাদত মছলা দিব কাৰণ মই মছলা খাই ভাল পাওঁ হ'লেও আজি কম দিছোঁ আৰু ডাৱৰীয়া বতৰ তো বেছি দিলে ভাল ৰেড চিলি আৰু মই পিচি থৈছিলোঁ এয়া আদা নহৰু ফাইনেলি সম্পূৰ্ণ ৰেডি এয়া খাম আৰু সম্পূৰ্ণ ৰেডি হৈ গ'ল দেখিছে নহয় আপোনালোকে সম্পূৰ্ণ ৰেডি একদম মাংস সোৱাদৰ লাগে আপোনালোকে খাই চাব পৰা মাংস সোৱাদৰ ঠিক আছে বনাই আপোনালোকে কোনে কেনেকৈ খাই জনাব আৰু